যাতে অৰিহণা আগবঢ়াইছে প্ৰভু ভগৱন্তৰ চৰণত কাইজন বাক্যে দৃঢ় বিশ্বাসে এই অৰ্পিত দ্ৰব্যভাগীৰ লগতে সকলো অৰিহণাৰ লগতে সেৱা ভাগ্য মোৰ কৰি গ্ৰহণ কৰি আটাইৰে প্ৰতি হৰিয়কন্ত হৈ দ্বাৰা হ'ব সকলো সময়তে ল'ৰা ছোৱালী আদি কৰি স্বামী স্ত্ৰী পুত্ৰ কন্যা আটাইকেইটা প্ৰাণীকে বৰাণী বেদুৰ সমস্ত খনি ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ কৰি সুস্থ শৰীৰ ৰেহাই দিলাম ইয়াতে প্ৰভু ভগৱানখিনি যেন ল'ব পাৰে তাৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত বেছি খোজা নাই প্ৰভু খালি তোমাৰ চৰণত যেন আহি তোমাৰ গুণানুকীৰ্তন কৰিব পাৰে এইখিনিত তুমি শক্তিৰ দি তেওঁক ভক্তিৰ পাত্ৰ কৰিব লাগে সেয়েহে তেওঁৰে ভক্তি জীয়ৰী কন্যা নাতি নাতিনী ইষ্ট কুটুম্ব আটাইকেইজনে মিলাপ্ৰীতি হয় লগতে ভূমিকা পৰিয়াল কৰিও তোমাৰ চৰণতে মিলাপ্ৰীতি হয় শৰাই ভাগি যিভাৱে আজি অৰ্পণ কৰি সেৱা ভাগি নিবেদন কৰিছে এই সেৱা ভাগিৰে সন্তুষ্ট হয় তাৰা সকল মনৰ কামনা পূৰ্ণ কৰি ল'ৰা ছোৱালী আদি কৰি সকলোতে পঢ়া শুনাই আদি কৰি উত্তীৰ্ণ কৰি দেউতাক মাকে ভবাক চাইও প্ৰভু ভগৱন্তৰ